গুড ইভিনিং এভৰিৱান নমস্কাৰ পুনৰবাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই ওলাই মেলি ৰেডি হৈছোঁ লগৰ এটা ঘৰত খানা আছে খানা খাবলৈ যাম লগতে যিহেতু যাব মোৰ বৰ্তাৰ ছোৱালীজনী তাইও ওলাই মেলি ৰেডি হৈ লৈছে আৰু বৰ্তাৰ ল'ৰাটোৱে পঢ়ি আছে সি মেট্ৰিক দিব সকলোৱে আশীৰ্বাদ কৰিব দেই তাৰ ভাল হ'বৰ কাৰণে আৰু এইফালে আমাৰ গেঙৰ বছ আহি পালেহি যিহেতু আমাক লৈ যাব তাই উঠি মেলি ৰেডি হৈছে ময়ো উঠি লওঁ আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ যে ইয়াৰ এটা অভ্যাস কি জানেনে মোক এটা চৰ মৰাৰ আৰু লগ পাই এটা চৰ মাৰি লৈছে দেখিছেনে বাৰু যি কি নহওক আমি তিনিওটা আহি আছোঁ আমাৰ লগত আৰু এজন আছিলে বাৰু সি আগতীয়াকৈ পালেগৈ আহি পালোহি আৰু সেইজনে এইজন হয় আহি পকৰি আৰু চাহ খাই ল'লোহি এইফালে ইংগিত দেখাই আছে তাক মানে পকৰি লাগে সেইটো কাৰণে মনৰ আনন্দতে গোটেইকেইটাৰ লগত অলপ টাচো খেলি ল'লোঁ আৰু ইহঁতক লগ পালে ইমান বেছি উৎপাত হয় যে কোনো কোহালত থাকিব নোৱাৰে সকলোৰে ক্ষেত্ৰত এনেকুৱা হয় চাগে ন লগৰবোৰক লগ পালে এনেকুৱা উৎপাত হয়েই দিয়কচোন আৰু ভাতকেইটা হোৱাৰ লগে লগে খাই ল'লোঁ আৰু নহ'লে ঠাণ্ডা দিনত গৰম ভাত হৈ নাথাকিলে খাবলৈও মন নাযায় দিয়কচোন ভাতকেইটা খাই আমি গোটেইকেইটা অকণমান ওলাই আহিলোঁ আৰু ইয়াতে ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ ফটো ভিডিঅ' কৰিবলৈ ক'লে এনেও বেছি ভাল লাগে দিয়কচোন আৰু লগৰখিনি লগ পালে ইমান বেছি ফূৰ্তি হয় ইমান বেছি আনন্দ হয় তাৰ এটা সুকীয়া মানকতা আছে নহয় যেনে আৰু আমাৰ বন্ধুত্বৰ এনাজৰীডাল সদায় সজীৱ হৈ থাকক তাৰে কামনা কৰিলোঁ আজিলৈ বাই বাই